নমস্কাৰ প্ৰিয় দৰ্শক, এই যে আপোনালোকে এই কুকুৰটো দেখি আছে, এইটো কোনো কুকুৰ নহয়, এইটো হৈছে স্বয়ং যমৰাজ। আপোনালোকে চাগে ভাবিছে এইটোনো কেনেকৈ যমৰাজ হ'ব পাৰে। সেয়ে আহক এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বুজাই দিওঁ কুকুৰটোনো কেনেকৈ যমৰাজ হ'ল। প্ৰিয় দৰ্শক, মহাভাৰতৰ শেষত যেতিয়া 5 পাণ্ডৱে স্বৰ্গযাত্ৰা কৰিবলৈ গৈছিল, সেই সময়ত তেওঁলোকৰ ওচৰত হঠাৎ এটা কুকুৰ আহিছিল আৰু সেই কুকুৰটো তেওঁলোকৰ লগত স্বৰ্গযাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে। স্বৰ্গলৈ যোৱা ৰাস্তা বহুত কঠিন আছিল, সেইবাবেই পাণ্ডৱসকল এজন এজনকৈ শেষ হ'বলৈ ধৰিলে। কিন্তু 5 পাণ্ডৱৰ ভিতৰত এজন বাছিল, সেইজন আছিল যুধিষ্ঠিৰ। যুধিষ্ঠিৰ স্বৰ্গৰ দুৱাৰমুখ পালেগৈ আৰু তেতিয়া মহাৰাজ যুধিষ্ঠিৰক ইন্দ্ৰদেৱে আদৰণি জনাইছিল আৰু তেওঁক স্বৰ্গৰ ফালে আহিবলৈ আমন্ত্ৰণ জনাইছিল। আৰু তাৰ পিছত যুধিষ্ঠিৰ যাবলৈ আৰম্ভ কৰিলে আৰু লগতে কুকুৰটো লৈ গ'ল। আৰু তেতিয়া ইন্দ্ৰদেৱতাই যুধিষ্ঠিৰক কৈছিল যে তুমি এই কুকুৰটো ভিতৰলৈ নিব নোৱাৰিবা। তেতিয়া যুধিষ্ঠিৰে কৈছিল, যদি এই কুকুৰটো ভিতৰলৈ যাব নোৱাৰে তেন্তে ময়ো ভিতৰলৈ নাযাওঁ, কাৰণ ইয়ালৈ অহা ৰাস্তাবোৰ বহুত কঠিন আছিল। মোৰ লগত অহা মোৰ ভাইসকলেও মোক এৰি থৈ গুচি গ'ল, কিন্তু এই কুকুৰটো মোৰ লগত থাকিল আৰু ইয়ালৈ অহা ৰাস্তাবোৰৰ কঠিনতা পাৰ কৰিলে। যেতিয়া যুধিষ্ঠিৰে এইখিনি কথা ক'লে, তেতিয়া কুকুৰটোৱে নিজৰ ৰূপত আহিলে আৰু তেওঁ কোনো অন্য নাছিল, তেওঁৱে আছিল যমৰাজা। প্ৰিয় দৰ্শক, গতিকে আপোনালোকে গম পালে নহয়, কুকুৰটোৱে আছিল যমৰাজা। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।